অসমত এনে জেনেৰেলি কেইবিধমান বিষাক্ত সাপ পোৱা যায়? একদম বিষাক্ত আমি ভাবো যে ফেটি সাপ, কিন্তু ফেটি সাপতকেও এটা বিষাক্ত আছে। Oh John, good morning John. ঐ মোৰ জেকেটটো ক'ত থৈছে? জেকেটটো ইয়াতে আছে নেকি? ইয়াত আছে নেকি? ৰ'বা চাওঁ। এইটো কি? ঠাণ্ডাত মানে ওলাব মন যোৱা নাই, ইমানেই ঠাণ্ডা। আৰু মই ভালকৈ টুপি চুপি অলপ লৈ মেলি নাহিলোঁ মানে। আহিছিলোঁ কিন্তু ৰুমতে এৰি থৈ গুচিছিলোঁ, হোটেল ৰুমতে। ভাবিছিলোঁ অলপ চালতাল মাৰি যাওঁ ন, কিন্তু ইয়াত একো কাম নাই আৰু চালতাল মাৰি। ইয়াত মানে কাম হৈছে যে আপুনি নিজকে বচাই মেলি ৰখাটোৱে আৰু বহুত ধুনীয়া জেগা, ভালকৈ ইয়াতে যদি ৰাখে সেইবোৰ ইয়াত সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে এই যুদ্ধত যেতিয়া যুদ্ধ কৰিছিলে তাতে তেওঁলোকৰ মানে যিবোৰ হেলমেট পিন্ধি আছিল সেইবোৰ কেনেকৈ গুলি লাগি ফুটিছিলে বা তেওঁলোকে ব্যৱহাৰ কৰা গুলি এইবোৰ সকলোবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখি থৈছে। সুবেন্দ্ৰ যোগিন্দৰ সিং। Good morning everyone. Kali mana ঠান্ডা হিটার চলো। Oh John, good morning John. তাৰপিছত শুই মেলি গ'লো। এটা চব এতিয়া ফুৰিব যাম, আছে চব ফুৰিম। ইয়াতে কালি মাইনাছ কিমান হৈছিলে? 7 মান হৈ গৈছিলে কিন্তু মই শুৱালৈকে 4 মান আছিলে। তাৰপিছত বহুত বেছি হ'ল মানে। এই বিচনাখনৰ এইখিনি শুই থাকিব নহয়, অকণমান সময়ৰ কাৰণে যদি এইখিনিলৈ গুচি আহে এই জেগাটো ঠাণ্ডা হৈ যায়। ইমানেই ঠাণ্ডা হৈছে, একো হিটাৰ চিটাৰ একো কাম নকৰে। এই টুপি চুপি পিন্ধিয়ে শুই গ'লো। হাত আজি দেখি ক'ত যাওঁ কি কৰোঁ চব দেখাওঁ ভিডিঅ'টো চাই থাকিব। কালি যে আমাৰ যে হেৰিটো কেনেকুৱা নাগিনে তোমাৰ ঠাণ্ডাটো? মোক সুধি আছা? একদম ভাল লগা নাই। কিয়? পুচু কাঞ্চন তোমাৰ কেনেকুৱা নাগিনে? মোৰ ঠাণ্ডাটোৰ পৰা ঠিকে আছে মানে। একচুৱেলি ৰাতি কালি আমি ৰাম খোৱাৰ কাৰণে অলপমান গাটো গৰম থাকিলে। তুমি এইবিলাক বেয়া বস্তু খোৱা, আমি নাখাওঁ। তুমি একো নক'বা। তুমি কি কোৱা? কালি 6টা বজাতে শুই গ'লো, ইমানে ঠাণ্ডা। 6টাত শুইছা? ঠিক আছে। এইটো হোটেল ৰুমৰ পৰা ভিউটো, ৰুমৰ ভিতৰত এইফালে এটা। মোৰ জেকেটটো ক'ত থৈছে? জেকেটটো ইয়াতে আছে নেকি? ইয়াত আছে নেকি? ৰ'বা চাওঁ। এইটো কি? এই জেকেট ইয়াত ওলালছে। টোপনি লাগিছে। কালি মাল খাই ইয়াত সোমাই থাকিলা নি তুমি? গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। তো ৰেডি হৈ গ'লো। এতিয়া যাম আমি ইয়াতে টাৱাঙৰ। আজি দিনটোৰ কাৰণে এখন গাড়ী বুক কৰি লৈছোঁ ইয়াতে, মানে 5000 দি পেলাই। তেওঁলোকে ইয়াত যিমান পাৰে আজি দিনটোৰ ভিতৰত জেগাবিলাক ঘূৰাব। তাকে যিবোৰ দেখাব পাৰোঁ সেইবিলাক আপোনালোকক দেখাম। এতিয়া কেইটা বাজিছে? 11:30 মান বাজিছে চাগে, 11:30 মানে হৈছে। তো এতিয়া আমি ওলাম ৰাতিপুৱা আবেলিলৈকে আৰু যিমানখিনি পাৰোঁ ঘূৰিম। সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ, তো চাই থাকক। বাই বাই। সঁচাকে দিছে এনেকৈ নক'বাচোন। रास्ता बहुत है रास्ता। यहाँ पे ऐसे टोटल मौसी कितना है भैया? हमें तो वैसे तो मनुष्य तो बहुत है यहाँ पे। हाँ बहुत है मनुष्य तो आपको। तो ये हम लोग अभी जो जा रहे हैं वो सेकेंड लार्जेस्ट है ना एशिया का? सेकंड यही है। और फर्स्ट वाला कहाँ पे? फर्स्ट वाला सिक्किम तिब्बत में। हाँ इस जगह का नाम क्या है भैया? मनुष्य यही बोलते हैं, शो बस्ती। सो बस्ती। यहाँ पे तो सब पाइन इंडस्ट्री है ना?
और अब आपको मिनिस्ट्री का सेट पीछे सेट में मिल जाएगा आपको সেয়া বেছি দূৰ নাই আৰু পাইছোঁহি আৰু অকণমান আছে আৰু সেয়া দেখি পাইছোঁ यहाँ पे भी पूरा गिर रहा है बर्फ वो उस दिन का ही है ना हाँ उस दिन का ये अभी तक गल नहीं गया नहीं गला दुकान उधर में है ये लीजिए हाँ अब यहाँ से जाना पड़ेगा ठीक है कितना दूर ऊपर ये दूर नहीं है आप रुकिएगा ना हाँ आप यहीं पे रुकेंगे हाँ मेरा भैया ये क्या होता है ये क्या होता है मैं नहीं है ये आमों का यहाँ पे प्रे करता है ना हाँ जी স্নোফল হৈছে স্নোফল হৈছে कोर्स স্নোফল হৈছে অবে হৈছে না বৰফ বৰফ পৰিছে বে অলপ অলপ পৰিছে বৰফ চাওকচোন এছিয়াৰ এইটো চবতকৈ একদম ছেকেণ্ড লাৰ্জেষ্ট মনষ্ট্ৰী হয় এইটো তো বহুত ওপৰত আছে বহুত ডাঙৰ এতিয়া আমি প্ৰথম এইটো সোমাইছোঁ ইয়াত ভিতৰত বহুত ডাঙৰ কিবা কিবি আছে দেখাইছোঁ চাই থাকক কি ধুনীয়া এতিয়া কিবা কিবি লিখা আছে তেওঁলোকৰ ভাষাটো বুজি পোৱা নাই আৰু ইংলিছতো লিখা আছে পঢ়ি চাব পাৰে এইটো ধান চাউল কিবা কিবি বনাই আছে তেৰি তো ইয়াতে গোটেই ফুৰি মেলি হৈ গ'ল এতিয়া নেক্সট আৰু ক'ৰবাত জেগা ক'ৰবাত যাম তো ভিডিঅ'টো চাই থাকোঁ এতিয়া আহি পাই গ'লোঁ বুদ্ধা পাৰ্ক এতিয়া দেখিছে পিছফালে আছে মূৰ্তিটো এতিয়া কিমান ডাঙৰ ভাবচোন আমাৰ অসমৰ কাষতে ইমান ধুনীয়া ধুনীয়া জেগা আছে নহয় এতিয়াহে গম পাইছোঁ যে আমি এই মানুহবোৰ এনেই বাহিৰত গৈ গৈ জেগা চাই ফুৰে ইয়াতে ইমান ধুনীয়া জেগা পায় এতিয়া স্ন'ফল হোৱা ষ্টাৰ্ট হৈ গৈছে চাব পাৰে এইফালে চব আমি খোজকাঢ়ি ওলাই আহিছোঁ এতিয়া এটা पूरा स्नोफॉल एक लड़की भी बहुत सुंदर लड़की भी है यहाँ তুই কিয় য'ত পেলাবা তুমি কি মজা লাগিছে ন বহুত ঠাণ্ডা বে বহুত ঠাণ্ডা পানী মাৰিব তো এতিয়া আহিছোঁ ৱাৰ মেমৰিয়েললৈ তো ইয়াতে ভিতৰত কি আছে চাওঁগৈ গৈ পেলাই মানে ইমানেই ভাল লাগিছে আহি জাৰ্ণিটোত কিমান ধুনীয়া ধুনীয়া প্লেচ আছে নহয় টাৱাঙত মানে এদিনত নহয় আপুনি এসপ্তাহতো যদি আহে এসপ্তাহটো ঘূৰি শেষ কৰিব নোৱাৰে মানে ইমানেই ধুনীয়া ধুনীয়া জেগা আছে তো যাওঁ ভিতৰত কি আছে চব ভিতৰত গ'ল মোৰ ঠাণ্ডাত মানে ওলাব মন যোৱা নাই ইমানেই ঠাণ্ডা আৰু মই ভালকৈ টুপি চুপি অলপ লৈ মেলি নাহিলোঁ মানে আহিছিলোঁ কিন্তু ৰুমতে এৰি থৈ গৈছিলোঁ হোটেল ৰুমত ভাবিছিলোঁ অলপ চাল তাল মাৰি যাওঁ কিন্তু ইয়াত একো কাম নাই আৰু চাল তাল মাৰি ইয়াত মানে কাম হৈছে যে আপুনি নিজকে বচাই মেলি ৰখাটোৱে আৰু বহুত ধুনীয়া জেগা ভাল ব্ৰিগেড কোৰিয়া ব্ৰিগেড ইফালে কোৰিয়া ব্ৰিগেড বুলি এটা জেগা আছে
ইয়াতো ল'ব পাৰিম ইয়াতে ফটোৱে উঠি আছে টাৱাং ৱাৰ মেমৰিয়েল 1962 ৱাৰ অস্থিবিলাক আছে যোগিন্দৰ সিং সুবেদাৰ যোগিন্দৰ আমি ভিতৰত সোমাই যোৱা নাই সুবেন্দৰ যোগিন্দৰ সিং কোৱা কিয় বনাইছে এইটো কিয় বনাইছে আমি এতিয়া ৱাৰ মেমৰিয়েলত আছোঁ আৰু 1965 চনৰ যিসকল শ্বহীদ ঢুকাইছিলে 24,020 নহয় 2420 আৰু তেওঁলোকৰ মেমৰিত ইমান ধুনীয়া এটা মানে কি বনাইছে মেমৰিত বনাইছে মেমৰিয়েল এখন বনাইছে আৰু বিৰাটেই ধুনীয়া এইটো এটা ইয়াৰ ভিতৰতে মিউজিয়াম এটা আছে ইয়াতে যিসকল শ্বহীদ হৈছিলে তেওঁলোকৰ ফটোবোৰ আছে আৰু তেওঁলোকে ব্যৱহাৰ কৰা যিবোৰ বন্দুকবোৰ আছিলে সেইবোৰ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু ইয়াতে এই যুদ্ধত যেতিয়া যুদ্ধ কৰিছিলে তাতে তেওঁলোকৰ মানে যিবোৰ হেলমেট পিন্ধি আছিল সেইবোৰ কেনেকৈ গুলি লাগি ফুটিছিলে বা তেওঁলোকে ব্যৱহাৰ কৰা গুলি এইবোৰ সকলোবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখি থৈছে আৰু এইটো মেপখন এখন ইণ্ডিয়া চাইনা ওচৰা ওচৰিকৈ যিখিনি আছে গোটেইখিনি ইয়াত অংকন কৰি থৈছে এতিয়া আহি পাইছোঁ যিজন মানে 6 নম্বৰ দালাল নামা এজন আছিলে তেখেতৰ জন্ম এই ঘৰটোতে হৈছিল আৰু এতিয়া বৰ্তমান 14 নম্বৰ চলি আছে মানে 14 তাৰ আগৰ মানে 6 নম্বৰজনৰ জন্ম ইয়াত এইটো ঘৰতে জেগাটো বহুত ধুনীয়া আৰু আমাৰ মানে ড্ৰাইভাৰজন বহুত ভাল তেখেতক কি হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 7-8টা মানলৈকে আৰু তেখেতে যিমান ইয়াৰ জেগা আছে চব ঘূৰাই দিব মাত্ৰ 3,000 টকা লৈছে তো আমি 7জন আহিছোঁ গাড়ীখন 3,000 টকা বহুত কমতে হৈ গৈছে আৰু গতিকে আহিলে তেনেকৈ গাড়ীখন আপোনালোকে বুক কৰি ল'ব ল'লে গোটেইখিনি তেওঁলোকে গোটেইখিনি ঘূৰাই দিব আৰু 6 নম্বৰ ইয়াত ভিতৰত চাগে সোমাব ভিতৰত চাগে সোমাব নিদিব তাত নিদিয়ে ন তাৰ ভিতৰত সোমাব ঠিক আছে আৰু ইয়াৰ পিছত আমি ক'বলৈ যাম ক'ত গৈ আছোঁ তেখেতে জানে ড্ৰাইভাৰজনেহে জানে তেখেতে পিছত ক'ম বাৰু ক'ত আহিছোঁ তো ভিডিঅ'বোৰ চাই থাকিব আৰু এটা মনেষ্ট্ৰীত আহিছোঁ এইটো মানে দাদাজনে আনিব বিচৰা নাছিলে কিন্তু আমি জোৰ কৰাৰ কাৰণে লৈ আহিলে তেখেতে অলপ বুদ্ধি কৰি মেলি আহিলোঁ আৰু ইয়াতে আপোনাৰ আমি যেনেকৈ মানে টুলবিলাক আমাৰ থাকে ন তেনেকৈ ইয়াতে শিক্ষা দিয়া হয় ইয়াতে থাকে খোৱা বোৱা চব ইয়াতে কৰে চব ইয়াতে হয় এইটো বহুত ডাঙৰ এৰিয়াটো বহুত ডাঙৰ কি চালা ইয়াত নিদিলে বাচ্চাবিলাকে নিদিলে নি এটা চকু নাই মাকৰ এইটো এটা মনষ্ট্ৰী ইয়াতে তাতে চাইডে মানুহ এনেকৈ প্ৰে কৰিবলৈ আহি ঘূৰি এনেকৈ পাকো মাৰে এনেকৈ মন্ত্ৰ চন্ত্ৰ মাতে তেওঁলোকৰ যি থাকে ন সেইটো মাৰি পেলাই তেওঁলোকে ইয়াতে কৰে আৰু সেই মানুহজন পিছফালে দেখিব চাগে সেই তেওঁ এতিয়া ঘূৰি আছে ৰাউণ্ড মাৰি আছে ইয়াতে প্ৰে কৰি আৰু ইয়াতে আমাৰ জাৰ্ণিটো খতম কৰিলোঁ মানে বহুত বেছি ভাগৰ লাগিলে আৰু ভোকো লাগিছিলে আমি একো খুৱাই যোৱা নাছিলোঁ কাৰণে সেইকাৰণে সোনকালে গুচি আহি হোটেলত খাই বৈ আমি ৰাতিটো অলপ পাৰ্টি চাৰ্টি কৰিলোঁ নাচিলোঁ আৰু তাৰপিছত ৰাতিপুৱা ঘৰ আহিবলগীয়া আছিলে
সেইকাৰণে আমি সোনকালে শুই দিলোঁ তাৰপিছত আৰু ৰাতিপুৱা ঘৰ যাম আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এইটো টাৱাং এপিছ'ডটো ইমানতে খতম I've got an itch I can't scratch, I'm missing a piece that completes a whole part of me, an open wound scar to see. Everybody come here, gather round, welcome to the freak show, the best in town. What the hell's wrong with me? I don't get along with anybody, honestly. I've been living in my own head constantly, thoughts jumbled round, think I need a new lobotomy. Wait, all these thoughts are too negative, I don't wanna get lost in the sedative. Gotta show them what I got, I'm competitive. তো আমাৰ জাৰ্ণিৰ ইমানতে শেষ হ'ল এইটো হোটেলতে আমি 2 দিন থাকিলোঁ আৰু গাড়ীখনো আহিলে আমাৰ যিখন গাড়ীত যামগৈ এতিয়া ঘৰ মই সোমাওঁ তো বাই বাই